আজি বনাই আছোঁ লোকেল মুৰ্গী। ভিডিঅ' বনোৱা কথা নাছিলে, ঘপককৈ বতৰটো ভাল দেখি মাংস অকণ বনোৱা হ'ল, লোকেল মুৰ্গী অকণ। আজি কোমোৰাৰ সৈতে বনাই দেখাই আছোঁ আপোনালোকক। চাই থাকক কেনেকুৱা হয়, কেনেকৈ বনাওঁ। আপোনালোকে কোমোৰাৰ সৈতে খাই নে নাখায় কমেণ্ট কৰি জনাবচোন। গোটা জিৰা, ধনিয়া আৰু জালুক পিচি পেলাই দি দিছোঁ। লোকেল মুৰ্গীত এইটো বস্তু দিলেহে, সেইটো মছলা দিলেহে খাই ভাল লাগে। এতিয়া দি দিম কোমোৰা। কোমোৰাকেইটো একদম ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ,
মাংস কমপ্লিট ধনিয়া দি নমাই দিম বাৰীৰ একদম ফ্ৰেছ ধনিয়া এইমাত্ৰ ছিঙি আনিছোঁ হাতে এনেকৈ মোহাৰি লোকেল মুৰ্গী লোকেল ধনিয়া লোকেল কোমোৰা সব লোকেল নিমখটোহে আজি বাহিৰৰ বস্তু আনিলে নিমখ হালধি হালধিও আমাৰ ঘৰৰ কোমোৰা বাৰী মিঠাতেলে নিমখে অকণ বাহিৰৰ পৰা আহিলে জীয়া ধুনীয়া লৈ